So hello dosto, welcome to my channel in my blog. So guys, আজি আমাৰ ঘৰত নখোৱা আছে। আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্টত জনাব কাৰ কাৰ ঘৰত নখোৱা আজি পাতিলে বা পাতিব। গাইস এয়া কবি ভাজি, এফালে এয়া মাংস দিবলৈ আলু পিয়াজ কাটি থৈছে, এফালে মায়ে নহৰু আদা এয়া খুন্দি আছে, এফালে এয়া মছলা আছে, এফালে ইয়াত ভাত বহাই থৈছে জুইত, এয়া দেখিছে আমাৰ পুচুমণি কণাই চাই আছে কি কৰি আছে, এইটো আমি নতুনকৈ আনিলো। গাইস এফালে দেখিছে এয়া কবি ভাজি বনাই আছে মায়ে। গাইস আজি খাম মজাকে নখোৱা, আৰু আপোনালোকে আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো লাইক সাবস্ক্ৰাইব কৰি দিব। আৰু গাইস ইমান দেৰিকৈ ভাত খাম, আপোনালোকে চাব আৰু মাংস বনাও দেখাম। চ' গাইস এইফালে এয়া দেউতাই মছলা সানি আছে দেখিছে গাইস, আৰু এইফালে এয়া মাংস বহাই দিছে, এইফালে হাঁহ মাংস আৰু আগৰখিনি আছিল ব্ৰইলাৰ মাংস। চ' গাইস আমাৰ তাত চলিব দুবিধ। গাইস আজি নখোৱা ইমানতে শেষ, আৰু নখোৱাৰ ভিডিঅ'টো গাইস খোৱা ভিডিঅ'টো মই কৰিব নোৱাৰিলোঁ, বেয়া নাপাব। আৰু যদি গোটেই ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে বাই বাই।